ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰদীপ চন্দ্ৰ বৰা ডাঙৰীয়া। তেখেতক এখনি ফুলাম নামেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব লীনা বুঢ়াগোহাঁই বাইদেৱে। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ সেৱক চুতীয়া ছাৰক। তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে শ্ৰদ্ধাৰ মীনাক্ষী সেনাপতি বাইদেউক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ ডক্টৰ মানৱজ্যোতি নায়ক ডাঙৰীয়াক। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব পুষ্পিতা বৰুৱা বাইদেউ। ইয়াৰ পাছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ যুক্তি ৰত্ন শইকীয়া ডাঙৰীয়াক। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব মনালিছা ৰাষ্ট্ৰ বাইদেউ। ইয়াৰ পাছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ পূৰ্ণলাহন ডাঙৰীয়াক। তেখেতক এখন ফুলাম অনুসাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সন্মানীয় ৰবি গগৈ বাইদেউ। ইয়াৰ পাছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ হেম বৰুৱা ডাঙৰীয়াক। তেখেতক এখন ফুলাম অনুসাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব নিতুমণি মেধি বাইদেউ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ চেনিৰাম বৰুৱা ডাঙৰীয়াক। তেখেতক এখন ফুলাম অনুসাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব মীনাক্ষী সেনাপতি বাইদেৱে। ইয়াৰ পাছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰীযুতা হেমপ্ৰসাদ দত্ত বাইদেউ। তেখেতক এখন ফুলাম অনুসাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব লীনা বুঢ়াগোহাঁই বাইদেউ। ইয়াৰ পাছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰীযুতা যদু শইকীয়া বাইদেউ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আমি চন্দ্ৰজিৎ শইকীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰীযুতা পল্লৱিতা বৰুৱা। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব শ্ৰদ্ধাৰ ববুল দত্ত ডাঙৰীয়া। ইয়াৰ পাছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ নৰ গগৈ ডাঙৰীয়াক। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব পুষ্পিতা বৰুৱা বাইদেউ। ইয়াৰ পাছতে আমি পূৰ্ণ চুতীয়া ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব বেদব্ৰত গগৈ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ অমৃত প্ৰদান বৰা, শ্ৰদ্ধাৰ লীনা বুঢ়াগোহাঁই। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ শ্ৰদ্ধাৰ সংগীতা শইকীয়া বাইদেউ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব বেদব্ৰত গগৈ ডাঙৰীয়া। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ চন্দ্ৰপ্ৰভা গগৈ বাইদেউ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব লীনা বুঢ়াগোহাঁই।
আমি উভতি লোৱাৰ পৰা সাংস্কৃতিক দৃষ্টিৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।